নমস্কাৰ 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 আজি মই আপোনালোকলৈ আকৌ এটা আগৰ দৰে এক্সপেৰিমেণ্টেল ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কিবা এটা বেলেগ ধৰণৰ শিক্ষা পাব। চাওক, প্ৰত্যেকটো ভিডিঅ'ৰ জৰিয়তে আমি আপোনালোকক কিবা এটা নহয় কিবা এটা শিক্ষা দিবলৈ চেষ্টা কৰি আছোঁ, যি পাৰিছোঁ চেষ্টা কৰি আছোঁ। এতিয়া আজিৰ ভিডিঅ'টোতো আপোনালোকক কিবা এটা ধৰণৰ বেলেগ ধৰণৰ এটা শিক্ষা দিবলৈ গৈ আছোঁ। গতিকে বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। আপোনালোকে চাগে থাম্বনেইলখন চাই বুজি পালে আমি কি কৰিব গৈ আছোঁ। হ'লেও আহকচোন এতিয়া তললৈ চাওক। ইয়াত কি কি লৈছোঁ এইখন চাওকচোন। এটা মমবাতি লৈছোঁ, এটা টিচু পেপাৰ লৈছোঁ, এখন প্লেট, এয়া ৱাটাৰ পানীৰ বটল আৰু এটা গ্লাছ লৈছোঁ। এইটো গ্লাছ, কাঁচৰ এটা গ্লাছ লৈছোঁ। আজি মই বহি ল'লে বেছি সুবিধাজনক হ'ব, বহি লওঁ। আজি মই কি কৰিব গৈছোঁ চাওক। এখন পেপাৰ, টিচু পেপাৰ আপোনালোকে দেখিছে। নৰ্মেলি এইখন আমি কিয় ব্যৱহাৰ কৰোঁ আপোনালোকে জানে। আজি মই কি কৰিম, এই টিচু পেপাৰখন ইয়াত এনেকৈ লগাই ৰাখিম। চাওক, মই অলপ পানী দি লগাই ৰাখিছোঁ। মই ইয়াত পানী দি অলপ লগাই ৰাখিছোঁ। এতিয়া এই যে মমবাতিডাল দেখিছে আপোনালোকে, মমবাতিডাল মই জ্বলাম। এয়া মমবাতিডাল জ্বলিলে আপোনালোকে দেখিছে। মমবাতিডাল জ্বলাই মই ইয়াত ৰাখিছোঁ। পৰি গৈছে। ইয়াত দেখিছে মমবাতিডাল ৰাখিলোঁ। এই যে গ্লাছটো দেখিছে, এই গ্লাছটো এইটো মই ঢাকিবলৈ চেষ্টা কৰিম। এইটো মই ঢাকি দিলোঁ। ঢাকি দিলে কি হ'ব চাওক, মমবাতিডাল নুমাই গ'লনে? এতিয়া যদি মই গ্লাছটো উঠাব চেষ্টা কৰোঁ কি হ'ব চাওক। দেখিলে গ্লাছটোৰ লগতে প্লেটখনো উঠি গ'ল। আকৌ দেখা পাইছে, গ্লাছখনৰ লগতে প্লেটখনো উঠি গ'ল। এয়া চাওক, মই আকৌ উঠাব চেষ্টা কৰিছোঁ। ইয়াত কোনো মই একো বোলে বেলেগ কিবা তলৰ পৰা দাঙি আছোঁ তেনেকুৱা একো নহয়। এয়া চাওক, আপোনালোকে ভালকৈ চাওক, দেখা পাইছে। আৰু অলপ চালে দেখা পাব যোনখন টিচু পেপাৰ আছে সেই ভিতৰৰ ফালে অকণ টেমুনাৰ ধৰণে কিবা এটা ফুলি উঠিছে। সেইবাবে মমবাতিডাল পৰি গৈছে। দেখা পাইছে সেই ভিতৰৰ চাইডে। এইটো কিয় হৈছে গম পাইছেনে? কিবা বুজি পাইছেনে বাৰু কিয় হৈছে? চাওক, আগতে আমি এটা এক্সপেৰিমেণ্ট কৰিছিলোঁ যেন মমবাতিডাল যদি আমি এনেকৈ থৈ দিওঁ, থৈ পেলাই যদি গ্লাছ এটাৰে ঢাকি দিওঁ, মমবাতিডাল নুমাই যাব। কাৰণ মমবাতিডাল জ্বলিবলৈ অক্সিজেন গেছৰ প্ৰয়োজন হ'ব। সেই প্ৰয়োজনীয় অক্সিজেন গেছটো নাপোৱাৰ কাৰণে নুমাই গ'ল। এতিয়া ইয়াতো সেইটোৱে হৈছে, নুমাই গ'ল। নুমোৱাৰ পাছত কি হ'ব, এতিয়া ভিতৰততো অক্সিজেন গেছ শেষ। এতিয়া জুইডাল যেতিয়া নুমাব ধৰিছে, তাৰমানে কি বিচাৰি আছিল, সিহঁতে অক্সিজেনটো বিচাৰি আছিল, বাহিৰৰ পৰা অক্সিজেনটো বিচাৰি আছিল। কাৰণ গ্লাছৰ ভিতৰৰ অক্সিজেনটো শেষ হ'ল আৰু গ্লাছত গ'লে ফুটা নাই বোলে অক্সিজেন সোমাবলৈ। এতিয়া কি হ'ব, এই এটা বাহিৰৰ পৰা এটা প্ৰেছাৰ ক্ৰিয়েট কৰিছে আৰু তল ছাইডৰ পৰাও কি কৰিছে, এটা প্ৰেছাৰ ক্ৰিয়েট কৰিছে। সেই মানে এটা প্ৰেছাৰ ক্ৰিয়েট কৰাৰ কাৰণে কি হৈ গৈছেগৈ, এই টিচু পেপাৰখনৰ সৈতে গ্লাছটো এটা আঠা নিচিনা এটা হৈ গৈছে, মানে কামুৰি ধৰি আছে। ওপৰৰ পৰা হাৱাখিনি অক্সিজেন সোমাব বিচাৰি আছে, ভিতৰৰ পৰা টানি আছে। সেইবাবে এই প্লেটখন গ্লাছটোৰ লগত এনেকৈ আঠা লগা দি লাগিছে। দেখা পাইছেনে? এয়া আঠা লগা দি লাগি আছে। মই ঘূৰাবও চেষ্টা কৰিছোঁ, তথাপিও ই খহি পৰা নাই। দেখা পাইছে? এয়া চাওক, মই মমডাল বেকা কৰি দিছোঁ, তথাপিও সি খহিব বিচৰা নাই। সি এতিয়াও মানে কামুৰি ধৰি আছে। তাক মানে কি লাগে, ভিতৰত মানে অক্সিজেন গেছ লাগে। সেইবাবে এয়া কামুৰি ধৰি আছে। আপোনালোকে দেখা পাইছে চাগে। এয়া চাওক, মই আকৌ এয়া দাঙিছোঁ। চাওক, দেখা পাইছে মই দাঙিছোঁ। এতিয়া মই গ্লাছটো আঁতৰাবৰ কাৰণে চেষ্টা কৰিম। এতিয়াতো মইতো এনেকৈ হিলাই পেলাই চেষ্টা কৰিছোঁ, আঁতৰাব পৰা নাই। এতিয়া মই দুইটা হাত ব্যৱহাৰ কৰিব লাগিব। এতিয়া চাওক, মই দুইটা হাত ব্যৱহাৰ কৰাৰ পাছত কি হ'ব আপোনালোকে ভালকৈ মন কৰক। এইখিনি জেগাত মন কৰিব। মই চাওক, দাঙিয়া এটা মানে প্ৰেছাৰ ক্ৰিয়েট হৈছে, মই দাঙিব পৰা নাছিলোঁ। মই যে কৈছিলোঁ ভিতৰৰ ফালে অকণ টেমুনাৰ নিচিনা হৈ গৈছে, এইটো চাওক, এইটো এটা টেমুনাৰ নিচিনা হৈ গৈছে। মানে ভিতৰৰ ফালৰ পৰা যিখিনি ওচৰ পাজৰ গেছ আছিল সেইখিনি আনিব চেষ্টা কৰিছিলে, সেইটো কাৰণে এইখিনি টেমুনা এটা হৈ গৈছিলে। ঠিক আছে, আজি আমাৰ কাৰণে
আপোনালোকৰ কাৰণে সকলোৰে কাৰণে এইটো এটা আছিল এটা ইনফৰ্মেটিভ সৰু সুৰা ইনফৰ্মেটিভ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু আমাৰ ভিডিঅ'বিলাক চাই থাকিব আমাৰ ভিডিঅ'বিলাকে আপোনালোকক সাম্য হ'লেও এটা জ্ঞান দিয়ে আৰু এতিয়ালৈকে যদি কোনোবাই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ ভিডিঅ' কমেণ্ট লাইক কৰিবলৈ নাপাহৰিব থেংক ইউ ধন্যবাদ